গতিকে স্বাৰ্থ নাই কাৰণে ৰাইজে আমাৰ ওপৰত বিশ্বাস ৰাখক। সময়ে এই কথা প্ৰমাণ কৰিব যে আমি জনতাক কেতিয়াও বিশ্বাসঘাতকতা প্ৰতাৰণা নকৰোঁ। আমি দালাল হৈ আমি কাম কৰিবলৈ অহা নাই। জাতিটোৰ গাদ্দাৰী নহওঁ বুলি কথা দিছোঁ আৰু মৃত্যু যেতিয়ালৈকে নহয় তেতিয়ালৈকে সেই বাটেৰে আগবাঢ়িম। আমাৰ লক্ষ্যটো স্পষ্ট যে আমি অসমৰ জনগণৰ মাজত জাতীয় চেতনা আছে, তেওঁলোকক কেৱল মাত্ৰ উজ্জীৱিত কৰিব লাগে। সেইকাৰণে আমি কৰ্মীসকলক কৈছোঁ যে সততা নিষ্ঠাৰে মানুহৰ ওচৰলৈ যদি আমি যাওঁ, মানুহৰ দুৱাৰত যদি টুকুৰ দিওঁ, মানুহৰ জাতীয় চেতনা আছে, মানুহ যদি আশ্বস্ত হয়, আগৰ বিগত সময়ছোৱাত কৰা বিশ্বাসঘাতকতা প্ৰতাৰণাবোৰৰ বিৰুদ্ধে আমি সততাৰ ৰাজনীতি যদি আমি কৰিবলৈ আহিছোঁ, এইটো যদি মানুহে আশ্বস্ত হয়, আমি স্বাভিমান দিব খুজিছোঁ। আমি আত্মমৰ্যাদাৰে মূৰ তুলি জীয়াই থাকিবলৈ লগা জাতীয়তাবাদ আৰু উৎপাদনশীল এটা জাতিক যাতে আমি প্ৰতিষ্ঠা কৰিব খুজিছোঁ, এই কথাক মানুহক যদি স্পষ্ট কৰে, পৰিকল্পনা যদি দেখুৱায়, মানুহ ওলাই আহিব আৰু তেতিয়া 26টো আমাৰ হ'ব, এই কথা আমি উল্লেখ কৰিছোঁ। অসমৰ মানুহে ইতিমধ্যে জাতীয় চেতনাৰ আৱেগক নহয়, মানুহৰ তাৰ বিকল্পই নাই। জাতীয়তাবাদক বাদ দি ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিয়ে আমাক কি অৱস্থা কৰিছে সেইটো সকলোৱে দেখিছে। গতিকে জাতীয়তাবাদৰ কোনো বিকল্প নাই, মানুহে ল'ব লাগিব। আগতে যিসকলে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে সেইসকলক সময়ৰ ইতিহাসত সেইসকলক ক'ব তেওঁলোক বিশ্বাসঘাতক প্ৰতাৰক। আমাৰ কথা কৈছে ভাষণ প্ৰসংগত আপুনি অসম গণ পৰিষদ ভিক্ষা মাগি তেওঁলোকে জীয়াই থকাৰ কথা কৈছে। গতিকে তেওঁলোক উদাহৰণ হিচাপে থকাৰ পিছত মানুহৰ মাজত জাতীয় প্ৰেম সদায় বিতাড়িত হৈছে বা প্ৰতাৰিত হৈছে। মানুহৰ মাজত জাতীয় প্ৰেম জাতীয় চেতনা আছেই, থাকিবই। সময়ে ক'ব কোনে শুদ্ধ পথত আছে, কোনে ভাল কাম কৰিছে, ভাল কাম কৰা নাই। জাতীয়তাবাদক বিশ্বাসঘাতকতা প্ৰতাৰণা কোনে কৰা নাই, আমি দৃঢ়, আমি স্পষ্টভাৱে কৈছোঁ আৰু মানুহক কৈছোঁ যে সময়লৈ অপেক্ষা কৰক। কাৰণ আমি যদি আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰিলোঁ হ'লে আমি বিজেপি বা এজিপিলৈ গ'লোঁ হ'লে। আমি ইমান কণ্টকময় পথ কি কাৰণে আমি বাছি লৈছোঁ? কাৰণ জানে যে ৰাজনীতি কৰাটো ইমান নট এ জোক, ইমান সহজ কথা নহয়। এটা দল খুলি দলটো আগবঢ়াই লৈ যোৱাটো, সংগ্ৰাম কৰাটো ইমান সহজ কথা নহয়। য'ত অতি অৰ্থসৰ্বোচ্চ ৰাজনীতিৰ প্ৰয়োগ, য'ত ভাৰতবৰ্ষৰ বিজেপিৰ দৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল এটাৰ সাংগঠনিক সম্প্ৰসাৰণ অতি শক্তিশালী, তাৰ মাজত জাতীয় চেতনা জাতীয়তাবাদ দি সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে এটা ৰাজনৈতিক দল গঠন কৰাটো প্ৰত্যাহ্বানপূৰ্ণ, জটিল। তাৰ পাছতো আমি এই চেতনাক উজ্জীৱিত কৰি ৰাখিবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে নিশ্চিতভাৱে আমাৰ এই চেতনাৰ লগত স্বাৰ্থন্বেষী কথা বতৰা নাই। স্বাৰ্থ থাকিলে বিজেপি কৰিলোঁ হ'লে। গতিকে স্বাৰ্থ নাই কাৰণে ৰাইজে আমাৰ ওপৰত বিশ্বাস ৰাখক। সময়ে এই কথা প্ৰমাণ কৰিব যে আমি জনতাক কেতিয়াও বিশ্বাসঘাতকতা প্ৰতাৰণা নকৰোঁ। আমি দালাল হৈ আমি কাম কৰিবলৈ অহা নাই। জাতিটোৰ গাদ্দাৰী নহওঁ বুলি কথা দিছোঁ আৰু মৃত্যু যেতিয়ালৈকে নহয় তেতিয়ালৈকে সেই বাটেৰে আগবাঢ়িম। আৰু এইবোৰ যিবোৰ অপপ্ৰচাৰ, এই বিজেপিলৈ যাব, আপলৈ যাব, এইবোৰ স্পষ্ট ৰূপত কৈছোঁ যে লুৰিণজ্যোতি গগৈয়ে কোনো কাৰণতে কোনো পৰিস্থিতিতে জাতীয়তাবাদ এৰি নাযায়। অসমৰ কাৰণে আহিছোঁ, ৰাজনীতি কৰিছোঁ সমাজৰ কাৰণে, জাতিটোৰ কাৰণে, অসমৰ কাৰণে। ৰাজনীতি নিজৰ কাৰণে কৰা নাই। ৰাজনীতি কাৰোবাৰ দৰে দুৰ্নীতি কৰি ধনৰ সদাগৰ হ'বলৈ কৰা নাই। ৰাজনীতি কৰি কোনোবা চেনেলৰ মালিক হ'বলৈ, পেপাৰৰ মালিক হ'বলৈ, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মালিক হ'বলৈ, হস্পিটেলৰ মালিক হ'বৰ কাৰণে, পিপি কিটৰ কেলেংকাৰী কৰিবৰ কাৰণে, লুই বাৰ্জাৰ কেলেংকাৰী কৰিবৰ কাৰণে, কোনো ধৰণৰ সাৰদা কেলেংকাৰী